ক্ৰেজি কলিতা চেনেলৰ পৰা মই ভৱেশ কলিতাই আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি এটা এনে বিষয়বস্তু লৈ মই আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। বিষয়টো হ'ল এইটোৱে যে জুবিন দাৰ হেনো বিতৰ্কই পিছ নেৰা হৈছে। তেখেতক যেন বিতৰ্কই পিছে পিছে খেদি লৈ ফুৰিছে। আজি সৰুপেটাত কেব বিৰোধী আন্দোলন কৰিবলৈ গৈ তেখেতে কলিতা জনগোষ্ঠীৰ ৰোষত পৰিল। কথাটো এইটোৱে যে তেওঁ আন্দোলনৰ সময়ত কলিতা জনগোষ্ঠীক হেনো বেয়াকৈ কৈছে। সেইটো মই অলপ আগতে নিউজ চেনেলত দেখা পালোঁ। কিন্তু সেই আন্দোলনত ময়ো উপস্থিত আছিলোঁ আৰু তেখেতে হেনো একো বেয়াকৈ কোৱা নাই। তেখেতে এইটোৱে কৈছে যে আমাক কিয় ইমানটা জনগোষ্ঠী লাগে, আমি কিয় অসমীয়া হিচাপে থাকিব নোৱাৰোঁ নেকি। তেওঁৰ কোৱা ভাষাখিনি অৱশ্যে অলপ বেয়া আছিল, কিন্তু তেওঁ যিখিনি কৈছে একদম শুদ্ধ কথা কৈছে। এতিয়া আপোনালোকে কি ভাবে নাজানো, কিন্তু মোৰ মনত তেখেতে শুদ্ধ। আৰু আজিৰ ভিডিঅ'টোত এইখিনিয়ে। জয় অসম, জয় ভাৰত, জয় হিন্দ।